জাগিৰোডৰ আমলিঘাট বানপানীত ডুব গৈ থকাৰ সময়তে জাগিৰোডৰ কেইজনমান উদীয়মান যুৱক-যুৱতীয়ে বানপীড়িত ৰাইজৰ মাজত খাদ্য সামগ্ৰী, পানী বটল প্ৰদান কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰে। লগতে সমাজলৈ এটি নতুন সুন্দৰ বাৰ্তা প্ৰেৰণ কৰে। লগতে উদীয়মান যুৱক-যুৱতীৰ এই মুহূৰ্তৰ পদক্ষেপক ৰাইজে যথেষ্ট শলাগ লোৱা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত আমাৰ সহযোগী সাংবাদিক সমুদ্ৰমণি নেওগৰ এক বিশেষ প্ৰতিবেদন চাওঁ আহক। নমস্কাৰ, মই সমুদ্ৰমণি নেওগ, আপোনালোকে চাই আছে 7 নিউজ। আজি মই উপস্থিত আছোঁ আমলিঘাটত আৰু মানুহে মানুহৰ বাবে, ভূপেন হাজৰিকাই কোৱাৰ দৰে মানুহে মানুহৰ বাবে বানপীড়িত ৰাইজক অকণমান সহায়ৰ বাবে আগবাঢ়ি আহিছে জাগিৰোডৰ কেইজনমান উদীয়মান যুৱক-যুৱতীয়ে। তেওঁলোকে বানপীড়িত ৰাইজক অকণমান সহায় কৰিছে আৰু খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি পানী বটল দিবলৈ চেষ্টা কৰিছে আৰু সমাজলৈ এটা সুন্দৰ বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে। কাৰ্যসূচীটো সন্দৰ্ভত জনাওক। বৰ্তমান এইখিনি জটিল সময়তে বানপীড়িতসকলক আমাৰ চৰকাৰে যথেষ্টখিনি সহায় কৰি আছে, যিমানখিনি পাৰে কৰি আছে, বস্তু সামগ্ৰী দি, খোৱা খাদ্য ইত্যাদি দি কেনে। তাৰ মাজতে আমি মানে ব্যক্তিগত ফালৰ পৰা, জাগিৰোডৰ ফালৰ পৰা যুৱক যুৱতীসকলে মানে অলপ চেষ্টা কৰিছোঁ আৰু মানে আজিৰ দিনটোত মানে খিচিৰি বিতৰণ কৰা এইসকলৰ মাজতে। তো আশা কৰিছোঁ কি আপোনালোকৰ আশীৰ্বাদ কৰিব কি আগন্তুক দিনতো সকলক এনেকুৱা সহায় কৰি যাব পাৰোঁ। আৰু বিশেষ অনুৰোধ জনালোঁ, যোনে যিমানখিনি সহায় সহযোগ কৰিব পাৰে মানে কৰক মানে। সন্দৰ্ভত জনাওকচোন। আজি আমি জাগিৰোডৰ পৰা আহিছোঁ আমলিঘাটৰ বৰখাল অঞ্চলত। আজি আমি খিচিৰি আৰু পানীৰ যোগানৰ আঁচনি হাতত লৈছোঁ আৰু ইয়াতে 400 পৰিয়াল আছে। তেখেতলোকক আমি যিমানখিনি পাৰোঁ আৰু আগন্তুক দিনতো চলাই যাম। আজিৰ কাৰ্যসূচীটো যিমানখিনি পাৰোঁ চলাই নিবলৈ আৰু আগন্তুক দিনতো ভাবি আছোঁ যে চলাই নিব পাৰোঁ নেকি। আপোনালোকে সহযোগিতাই ৰাইজক দিবলৈ বিচাৰিছোঁ। আহিছোঁ বৰখাল জেগাখিনিৰ নামত ৰাখিবা বৰখাল। আজি আমি জাগিৰোডৰ ফালৰ পৰা কেইগৰাকীমান যুৱক যুৱতীয়ে মিলি কেনে আমলিঘাটৰ বৰখাল অঞ্চলটোত এই বানপীড়িত ৰাইজসকলৰ কাৰণে এটি সৰু প্ৰয়াস এটা কৰিবলৈ আহিছোঁ। আমি অকণমান খিচিৰি বনাই কিনে ইয়াৰে মানুহসকলক, প্ৰায় ইয়াত 400মান মানুহ আছে, তেওঁলোকক আমি খিচিৰি প্ৰদান কৰিব বিচাৰিছোঁ আৰু লগতে বিশুদ্ধ খোৱা পানী। আশা কৰোঁ আপোনালোকে আমাক সকলোৱে নিজৰ ফালৰ পৰা যি অকণমান হ'লেও মানে যিখিনি পাৰে সেইখিনি সহায় আগবঢ়ায়, যাতে আমি যেনেদৰে আগবাঢ়ি আহিছোঁ তেনেকৈ আপোনালোকেও যাতে আগবাঢ়ি আহি কেনে সহায় কৰে। এইটোৱে মোৰ আপোনালোকক